ভূটানৰ কুৰুশ্ব বান্ধৰ পানী এৰি দিয়া হ'ব। গতিকে সকলো ৰাইজক প্ৰশাসন তৰফৰ পৰা অনুৰোধ জনোৱা হয় যে সকলোৱে যেন মথাউৰিৰ পূব পিনে নিৰাপদ স্থানত স্থান লয়, তাৰ বাবে অনুৰোধ জনাইছো। ধন্যবাদ। আজি ৰাতি 12 বজাত ভূটানৰ কুৰুশ্ব বান্ধৰ পানী এৰি দিয়া হ'ব, যাৰ ফলত বেগী নদীত বিশাল বানপানী হোৱাৰ সম্ভাৱনা আছে। সেয়ে সকলো নৈপৰীয়া লোকসকলক অনুৰোধ জনোৱা হয় যে তেওঁলোকে যেন নিৰাপদ স্থানত আশ্ৰয় লয়, তাৰ বাবে প্ৰশাসন তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। ধন্যবাদ। ভূটানৰ কুৰুশ্ব বান্ধৰ পানী এৰি দিয়া হ'ব। গতিকে সকলো ৰাইজক প্ৰশাসন তৰফৰ পৰা অনুৰোধ জনোৱা হয় যে সকলোৱে যেন মথাউৰিৰ পূব পিনে নিৰাপদ স্থানত স্থান লয়, তাৰ বাবে অনুৰোধ জনাইছো। ধন্যবাদ। আজি ৰাতি 12 বজাত ভূটানৰ কুৰুশ্ব বান্ধৰ পানী এৰি দিয়া হ'ব, যাৰ ফলত বেগী নদীত বিশাল বানপানী হোৱাৰ সম্ভাৱনা আছে। সেয়ে সকলো নৈপৰীয়া লোকসকলক অনুৰোধ জনোৱা হয় যে তেওঁলোকে যেন নিৰাপদ স্থানত আশ্ৰয় লয়, তাৰ বাবে প্ৰশাসন তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। ধন্যবাদ। सिक्किम रायजोआव दावबायहैनो गोसो